মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। ভিডিঅ'টো আছিলে অক্টোবৰ মাহৰে, যেতিয়া মই গৈছিলোঁ দাৰ্জিলিঙত আৰু এয়া মই চাবলৈ গৈছিলোঁ ছানৰাইজ। ভিউ এনজয় কৰোঁ। আমাৰ এই সূৰ্যদেৱ আৰু এইফালে আমাৰ চন্দ্ৰদেৱ আছে আমাৰ চন্দ্ৰদেৱ আছে ওপৰত আৰু এইপিনে পিছত কাঞ্চনজংঘা আৰু আমি সাধাৰণ মানুহ ভিউটো সঁচাকৈ বহুত বেছি ধুনীয়া আছিলে আৰু ইমান মানুহে চাবলৈ আহিছে চাওকচোন, আৰু বহুত দূৰৰ পৰাও এই ভিউটো চাবলৈ আহিছে। ৰাতিপুৱা ইমান সোনকালে উঠি এই ভিউটো চাবলৈ যোৱাটো সঁচাকৈ সাৰ্থক হৈ গ'ল। তাৰ পাছতে আমি তাৰে এটা ফেমাছ মনেষ্ট্ৰী ঘুম মনেষ্ট্ৰী চাবলৈ গ'লোঁ আৰু তাৰ ভিতৰতো বহুত দোকান আছিলে, ইমান ধুনীয়া ধুনীয়া বস্তু তাতে বেচিছিলে আৰু সঁচাকৈ মনেষ্ট্ৰীটো বহুত ধুনীয়া। তাৰ পাছতে আমি গ'লোঁ এখন কেফেত চাহ খাবৰ কাৰণে। অসমীয়া মানুহ আৰু ৰাতিপুৱা চাহকাপটো লাগিবই, আৰু আমি চাহ খালোঁ তাতে। আৰু পিছে আজিলৈ ইমানেই। অন্য এটা মিনি ব্লগত পুনৰ লগ পাম। বাই।